हेलो फ्रेंड्स, वेलकम बैक टू माय यूट्यूब चैनल विजय ब्लॉग्स। आज सानडे जेहेतु पूरा गरम पड़े सानडे कारण मैं भाविलो अलग खाना बनाओ बोली स्पेशल के खाना এটা बना मिली भाविलो। तो गरम पड़ार कारण बेसि एक स्पेशल नबनाओ अलग माने तुम्हालोकर बयल बनाम माछ बयल बना मिली भाविছো। तो देरी नकरी बोला भिडिओ आरम्भ करूँ। तो ये रेसिपी बनाबले कारण मैं लगत লৈ লৈছো मान धनिया, आदा নহৰু पेस्ट, रंगा जलकिया दुटा আৰু বিলাহী লগত শুকান জলকীয়াটো পুৰি কেনি পেষ্ট বনাই লৈছো। আৰু লগতে লৈ লৈছো মই মাছ 2 পিস আৰু আলু দুটা সৰু সৰুকে কাটি লৈছো। আৰু এতিয়া মই ইয়াত পানী 2 কাপ দিম। আপোনালোকে যদি বেছিকে মাছ বনায় তেন্তে বেছিকে দিব পাৰে। মই 2 পিস বনাইছো কাৰণে 2 কাপ পানী দিছো অকল। এতিয়া মই বাৰ্নাৰটো জ্বলাই দিম আৰু লগতে পানীখিনি অকমান বইল হ'বলৈ দিম 1 মিনিট 2 মিনিট মান। যেহেতু এতিয়া আপোনালোকে দেখা পাইছে পানীখিনি অলমান বইল হ'ব আৰম্ভ হৈছে। তো এতিয়া মই ইয়াত আদা নহৰু পেষ্টখিনি দি দিলোঁ আৰু অলমান গৰম হোৱাৰ পিছত মই ইয়াত বিলাহী পেষ্টখিনি দি দিম, যোনখিনি শুকান জলকীয়াৰ লগত মিক্স কৰি মেলি পিচিছিলোঁ। এতিয়া এইখিনি অলমান ভালদৰে মিক্স কৰি দিওঁ, গোটেইখিনি যাতে ভালকৈ মিক্স হৈ যায়। লাহে লাহে এতিয়া এইখিনি উতলিব ধৰিছে। তো মই ইয়াত এতিয়া আলু দি দিম। আৰু এতিয়া ইয়াত ৰঙা জলকীয়াকেইটা কাটি মেলি দি দিম। যেহেতু এতিয়া ভালকৈ উতলিব ধৰিছে তো এতিয়া ইয়াত মাছ কিপিচ দিব লাগিব। আৰু এতিয়া এইখিনি ভালকৈ মিক্স কৰি দিম। আৰু মই এতিয়া ইয়াত নিমখ দি দিম। যেহেতু মোৰ চামুচখন সৰু তো মই ইয়াত 3 চামুচ নিমখ দিছোঁ। আপোনালোকৰ নিজৰ সোৱাদ অনুসাৰি নিমখটো দিব পাৰিব। নিমখখিনি দি হোৱাৰ পিছত মই আকৌ এবাৰ এইখিনি ভালকৈ মিক্স কৰি দিছোঁ যাতে গোটেই মানে বস্তুখিনি ভালকৈ মিক্স হৈ যায়। আৰু মই এতিয়া ইয়াত মান ধনিয়াখিনি সৰু সৰুকৈ ধুনীয়াকৈ কুটি দিম। এইখিনি এতিয়া পুৰা ধুনীয়াকৈ উতলিব ধৰিছে। তো মই ইয়াত জ্বলাটো খাই ভাল পাওঁ কাৰণে ৰঙা জলকীয়া গুড়ি অলপমান দি দিছোঁ। আপোনালোকে যদি নেখায় তেন্তে নিদিলেও হ'ব। আৰু লগতে মই এতিয়া ইয়াত কৰ্ণফ্ল'ৰ অলপমান মিলাই দিছোঁ যাতে গ্ৰেভিটো মানে অলপমান ডাঠ হওক। তো ডাঠকৈ খাই মই ভাল পাওঁ, তো সেইকাৰণে ডাঠ হ'বৰ কাৰণে কৰ্ণফ্ল'ৰ অলপমান মিলাই দিছোঁ। সো ইয়াত এতিয়া মোৰ সব ইনগ্ৰিডিয়েণ্টছ দি হৈ গ'ল। তো এতিয়া আপোনালোকে ঢাকনখন বন্ধ কৰি দিব লাগিব 15-20 মিনিটৰ কাৰণে যাতে মাছ আৰু আলুখিনি ভালকৈ সিজি যায়। ইয়াত মই প্ৰেছাৰ কুকাৰৰ হুইচেলটো খুলি দিছোঁ। তো হুইচেলটো খোলাৰ কাৰণটো হ'ল যে ভাপটো বাহিৰত ওলাই যাব আৰু ভালকৈ মানে বস্তুখিনি বইল হৈ যাব। তো এনেকৈ আপোনালোকে 15-20 মিনিট থাকিবলৈ দিব আৰু বস্তুখিনি নিজে নিজে সিজি যাব। মাজে মাজে অলপমান চাই থাকিব পাৰে মানে বস্তুটো লাগি গৈছে নেকি বুলি। এতিয়া এইখিনি মোৰ ধুনীয়াকৈ সিজি গৈছে, বৰ ধুনীয়া গোন্ধ এটা ওলাব ধৰিছে। তো খাইটো বৰ মজা লাগিব যেন পাইছোঁ। তো এতিয়া মই ইয়াত পিঁয়াজ এটা কাটি লৈছিলোঁ অকণমান সৰু সৰুকৈ। তো পিঁয়াজটো ইয়াত দি দিম। মানে পিঁয়াজটো লাষ্টত দিয়া কথাটো হ'ল যে পিঁয়াজটো অলপমান কেঁচা হৈ থাকিব। তো কেঁচা হৈ থাকিলে মানে মই খাই ভাল পাওঁ, যদি আপোনালোকে বিচাৰে আগতো দিব পাৰিব। তো এতিয়া এইখিনি ভালকৈ মিক্স কৰি দিওঁ।
চ' ফ্ৰেণ্ডছ নাও মোৰ ৰেচিপিটো ৰেডি হৈ গ'ল। তো এতিয়া মই খাওঁ আৰু আপোনালোকেও এনেকৈ ঘৰত বনাই খাব আৰু কমেণ্ট কৰিব কেনেকুৱা পালে খাই মেলি। বাই বাই, টেক কেয়াৰ।